আজি মই বনালোঁ আৰি মাছৰ বইল ৰেচিপি। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ মইনো কেনেকৈ বনালোঁ। এয়া মই কেইপিচমান মাছ কেৰাহী এখন গৰম কৰি তাতে ইলুটি শিলুটি কৰি দুবাৰ লুটিয়াই লৈছোঁ। তাতে মই দুটা তেজপাত, অকণমান ডালচেনিটো মই টুকুৰা হিচাপে দিছোঁ। তাতে মই কাটি লোৱা দুটা বিলাহী, পকা বিলাহী, দুটা বিলাহী দিলোঁ। ইয়াতে মই দুটা পকা জলকীয়া ফালি ফালি দিছোঁ। তাৰপিছতে ইয়াত দিম মই কাটি লোৱা পিঁয়াজ। মই 4টামান পিঁয়াজ মই কাটি লৈছোঁ, সৰহকৈ হ'লে ভাল লাগে। তাৰপিছতে ইয়াত দিম মই আদা নহৰু পেষ্ট মই খুন্দনাত মাৰি লৈছিলোঁ, আপোনালোকে মিক্সাৰতো দিব পাৰে। আদা নহৰু মই অকণমান সৰহকৈয়ে দিছোঁ, যিহেতু ইয়াত তেল অকণমানো ব্যৱহাৰ নকৰোঁ। এয়া আদা নহৰু পেষ্ট। তাতে দিম মই বগা সৰিয়হ, মই নেমু ৰসত মিক্সাৰত দি লৈছিলোঁ। নেমুৰ ৰসত মিক্সাৰত দি পিচি লোৱা পেষ্ট অকণমান দিলোঁ। তাৰপিছতে দিলোঁ মই ইয়াতে গৰম পানী মই এমক দিছোঁ, যিহেতু উতলি উতলি গ্ৰেভি হ'ব লাগিব আৰু মাছটো সিজিব লাগিব, বিলাহীবোৰ সিজিব লাগিব। সেইবাবে এয়া ইয়াতে মই দিলোঁ অকণমান ৰেড চিলি। এয়া ৰেড চিলি সৰহকৈও দিব পাৰে, কিন্তু মই বহুত বেছি দিয়া নাই। এয়া ধুনীয়াকৈ উতলি আছে, তাতে দিলোঁ মই অলপ নিমখ। এয়া দেখিছেনে কিমান ধুনীয়া ৰং উঠিছে, তেল নিদিয়া যেন লগাই নাই। এয়া হৈ গ'ল মোৰ বইল মাছৰ ৰেচিপি। খুব ধুনীয়া লাগিছে দেখিবলৈ। ইয়াতে মই কেঁচা ধনিয়া অলপ কাটি মিহি মিহিকৈ দি দিলোঁ। হৈ গ'ল মোৰ বইল মাছৰ ৰেচিপি। এয়া এতিয়া খোৱাৰহে কথা আৰু। মোৰ বিশেষকৈ অন্য ব্যঞ্জন নাই, কুন্দুলি ভাজি আৰু বইল মাছৰ ৰেচিপিৰ সৈতে। বৰ ধুনীয়াকৈ খালোঁ আজি। বাই বাই।